আমি ফুৰিবলৈ যাম ফুৰিবলৈ মানে বানপানী আহিছে আমি বানপানী চাবলৈ যাম আৰু সেইবাবে এটা ব্লগ বনাওঁ আৰু আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাই যাম আপোনালোকে চাই থাকিব আমি ফুৰিবলৈ যাওঁ এইটো টুকটুক এইটো অমৰ এইজনী মাইনা আমি ফুৰিবলৈ যাম চকুটো পেলাই মাৰি দিয়া যে চুমা এটা খাই দিয়া এইফালে চোৱা খং দেখা দিয়া অলপ ওলাই আহিছোঁ আৰু বানপানী আহিছে বুলি শুনিছোঁ চাওঁ বলকচোন বানপানী ক'ৰ পাইছে এতিয়ালৈ বৰ্তমান মই দেখাই নাই দেই ভণ্টি আহিছে এইফালে ভাগিনটো অমৰ টুকটুকৰ ককায়েক যে সেইটো বানপানী একদম মানুহৰ অৱস্থা নাইকিয়া হৈছে এইফালে ৰিলিফ দিছে চৰকাৰে পাহাৰ বুলি কোৱা ইমান ধুনীয়া লাগিছে ধান নষ্ট কৰি দিছে এনেকৈ ৰাস্তাতে থৈ দিছে উপায় নাই আৰু এইবোৰ চব ৰাস্তা ধানেই থৈ দিছে এইটো ৰাস্তাইদি পবিতৰা যায় এইখন হ'ল শান্তিপুৰ দলং এইখন আমি গৈ আছোঁ দেখাই আছোঁ দলংখনত উঠি লৈ বাকীখিনি এয়া হৈছে বানপানী ইমান ধুনীয়া আকাশখন এতিয়া আমি ঘৰলৈ গৈ আছোঁ দলঙৰ পৰা পাহি নাই বাৰু অলপ আছে এইফালে চাৰিওফালে ট্ৰেইনটো একদম পুলাৰি কি পানী মাৰি আছে এইখন আমাৰ পথাৰখন এইকেইটা কোন চাওক আমাৰ টুকটুক দেখিছে আগত পানী চাবলৈ আহিছে এইটো কোন এইটো আমাৰ টুকটুক একে কি ধুনীয়া পানী এইজনী টুকটুকৰ মাক হয় হাই দিদিয়া এইটো মোৰ বৰ্তা ছোৱালী দেই বা একেলগে পানী চাবলৈ আহিছোঁ এইটো আমাৰ ভিনদেউ টুকটুকৰ বাপেক এইটো টুকটুক কি কৰি আছে দেখিছে ঘৰৰ মানুহে ঘৰত পানী সোমাইছে নদীৰ পানী হয় এইটো একদম ভিতৰত সোমাই পালোহি বানপানী আমাৰ কাকোৱে নালাগে বানপানী আমি ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিম যাতে আৰু ইমান ডাঙৰ বানপানী নহওক অসমৰ গোটেই অঞ্চলতে এতিয়া বানপানীৰ ভয়ানক পৰিস্থিতি হৈ আছে ভগৱানে ইমানখিনি খাম